আজিৰ ভিডিঅ'টো আমাৰ দৰঙীয়া ভাষাতে আৰম্ভ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে চাই ভাল পাব। আৰু চবকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকৰ বিহু ভালে ভালে যায়। আমাৰো এইগিলা যা যোগাৰ চলি আছে। চবৰ ঘৰতে পিঠা পনা সাজা আৰু এইগিলা কি কবি আৰু গাইছ আজৰিয়ে নাই। ইফালে আমাৰ মাহঁতে পিঠাগুড়ি খুন্দি আছে, ইফালে আমাৰ ফাদাৰক লগাই দিছোঁ নাৰিকল ৰুকবা, নাৰিকল ৰুকি আছে। এতিয়া আকৌ আমাৰ ইফালে নাৰিকল ভাজবা লগাই দিছোঁ, ভাজি আছে আৰু পুৰা ভাজি আছে গাইছ। এইফালে আকৌ ময়ো পিঠা সাজবা ষ্টাৰ্ট কৰি দিলোঁ। এইফালে আমাৰ বৌ হেল্প কৰি আছে বাৰু, মই চৰুত দিছোঁ, বৌ মেৰাই দি আছে। আমাৰ আধা আধি হ'লে বাৰু সাজা, এতিয়া আৰু বৰমাই মাতি আছে, বৰমাহঁতৰ ঘৰতো যাম সাজবেলা। এয়া আমাৰ পিঠা সাজা হ'ল। বৰমা কিবা এটা কৈ দিয়া। পিঠা সাজা অনুভৱ তই আকৌ অনুভৱটো কি শুদ্ধাইছা নেকি? কৈ দিয়া। বিশ্বাস নকৰে গাইছিলা আমাক পিঠা সাজা মাতি নিগিলা অপমান। বৰমাহঁতৰ ঘৰত সাজে আকৌ এতিয়া পেহঁতৰ ঘৰতো আহিব লগা হ'ল। এতিয়া পেহঁতৰ ঘৰত সাজি আছোঁ, পেহঁতৰ ঘৰত সাজি কিনে আকৌ ঘৰত যায় আকৌ পিঠা সাজিব লাগিব। পেহঁতৰ ঘৰৰ পৰা আহি দেখোঁ দেউতাই আকৌ মাছ বাচি আছে। মানে এয়া মাছ আমাৰ গাঁৱৰ পুখুৰীৰ, আমাৰ মানে উৰুকাৰ আগদিনা প্ৰত্যেক বছৰে আৰু এনেকৈ মানে মাছ মাৰি গোটেই গাঁৱৰ ৰাইজক ভগাই দিয়ে আৰু। আকৌ আহিয়ে গাইছ আকৌ আমাৰ ঘৰতো নাৰিকল ৰুকিব লগা হ'ল। এইফালে আমাৰ সৰুৱে পটকৈ হাই কৰি দি সৰু। আৰু এতিয়া গাইছ মই জোন পিঠা বনাবৰ কাৰণে যা যোগাৰ কৰি আছোঁ। আপোনালোকে বাৰু পিঠা বনাই সাজিলে নাই কমেণ্টত জনাবচোন। সেই সময়তে আমাৰ ভাইটিহঁতে সৈতে বাইছে। আপোনালোকৰ ফালে বাৰু এনেকৈ সত্যান খাটেইনে? আমাৰ এই আৰু মায়ে পিঠা বনাই আছে, ময়ো বনালোঁ বাৰু দুখনমান, মাকো বনাব দিছোঁ দুখনমান। ফাইনেলি গাইছ আমাৰ পিঠা সাজা হৈ গ'ল। এতিয়া ভাতকেইটা খাই লওঁ। ভিডিঅ'টো উৰুকাৰ আগদিনাই আছিল, আপলোড কৰোঁতে দেৰি হ'ল বাৰু। আকৌ এনে এটা ভিডিঅ'ত লগ পাম, বাই বাই।